নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো মানিমুনি শাকেৰে মাগুৰ মাছৰ জালুকীয়া জোল। তেন্তে হাওকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে মানিমুনি শাকখিনি সফা কৰি লৈছো আৰু মিক্সি জাৰ এটাত মানিমুনি শাকখিনি দি দিছো এমুঠি ধনিয়া পাত আৰু 3টা জলকীয়া। এই গোটেইখিনি এটা ধুনীয়া এটা পেষ্ট তৈয়াৰ কৰি লম আৰু এই পেষ্টখিনি এটা চেকনিৰে চেকি লম। পেষ্টখিনি চেকি ধুনীয়াকৈ এটা বাউলত ৰসখিনি উলিয়াই ললো। কেৰাহী এটা গৰম কৰি লৈছো, দি দিছো মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে দি দিছো মাগুৰ মাছ। মাগুৰ মাছ কেইপিচ হাফ ফ্ৰাই কৰি লম। এনেকৈ লুটিয়াই দিছো আনটো ফালে যাতে ধুনীয়াকৈ সিজি উঠে। মাছ ফ্ৰাই কৰা হৈ গৈছে। এই তেলখিনিতে এতিয়া দি দিছো কাটি ৰখা পিয়াজ। এটা এখনেৰে লৰাই দিছো। দি দিছো আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ পেষ্টখিনি দি হেতাৰে অকণ এনেকৈ লৰাই দিছো যাতে আদা নহৰুৰ কেঁচা ভাৱখিনি গুচি যায়। দি দিছো হালধি আৰু নিমখ। বইল কৰি ৰখা এটা আলু মিহি কৰি গুড়ি কৰি দি দিছো আৰু এইখিনি প্ৰায় 1 মিনিট মান সময় মিডিয়াম ফ্লেমত ভাজি লম। এতিয়া দি দিছো মানিমুনিৰ ৰসখিনি আৰু দি দিছো পানী জোখমতে আৰু এইখিনি গোটেই ঢাকি ৰাখিছো এটা উতল অহালৈকে। এতিয়া উতল আহিছে আৰু দি দিছো এতিয়া ভাজি ৰখা মাছখিনি আৰু ঢাকি ৰাখিছো প্ৰায় মিডিয়াম ফ্লেমত 10 মিনিট মানৰ কাৰণে। আৰু এতিয়া দি দিছো জালুকৰ গুড়ি আৰু এনেকৈ লৰাই আৰু ঢাকি ৰাখিছো প্ৰায় কেইমিনিট মানৰ কাৰণে। আৰু এয়া প্ৰায় ৰেডি হৈ গৈছে আমাৰ মানিমুনি শাকেৰে মাছৰ জালুকীয়া জোল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।